নমস্কাৰ কপিল কাকতিৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আজি এটা নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তু হ'ব আয় পদ্ধতি। জাতীয় আয় নিৰ্ণায়ক হিচাপে আয় পদ্ধতিৰ কিদৰে কাৰ্য সম্পাদন কৰে তাক আজি বিশদভাৱে শিকিম। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত কৈ আহিছোঁ যে এখন অৰ্থনীতিৰ মুঠ উৎপাদন, মুঠ আয় আৰু মুঠ ব্যয় সদায় সমানে থাকে। আজি আলোচনা কৰিবলগীয়া যি আয় পদ্ধতি বা উপাৰ্জন পদ্ধতি, ইয়াক উপাদানৰ পাৰিশ্ৰমিক পদ্ধতি বা বিভাজিত অংশ পদ্ধতি বুলিও কোৱা হয়। জাতীয় আয়ৰ গণনাত উপাদান আয়ক আমি বিভিন্ন ধৰণে বিভক্ত কৰিব পাৰোঁ। তাৰে প্ৰথমটো হৈছে কৰ্মচাৰী ক্ষতিপূৰণ, দ্বিতীয়টো হৈছে খাজনা, তৃতীয়টো হৈছে সুদ আৰু 4 নম্বৰটো হৈছে লাভ। ইয়াৰ উপৰিও আমি মিশ্ৰিত আয় বুলি এটা ভাগ ৰাখিব পাৰোঁ। ইয়াৰ বিষয়ে বহলভাৱে তোমালোকক এই ভিডিঅ'টোৰ শেষৰ ফালে জানিবলৈ পাবা। প্ৰথমে শিকিম কৰ্মচাৰী ক্ষতিপূৰণৰ বিষয়ে। তোমালোকে নিশ্চয় এটা কথা গম পোৱা যে প্ৰত্যেক মানুহে যেতিয়া কোনো এটা কাৰ্যৰ লগত জড়িত হৈ থাকে, তাৰ বিনিময়ত সেই ব্যক্তিজনে বা সেই কৰ্মচাৰীজনে তাৰ বিনিময়ত কিবা এটা প্ৰতিদান লাভ কৰে। নগদ টকা হিচাপে পাব পাৰে, যাক আমি মজুৰি বুলি কওঁ বা দৰমহা বুলি কওঁ। দ্বিতীয়তে তেখেতে হয়তো নগদ টকাৰ সলনি কিছুমান দ্ৰব্য বা সেৱাৰ জৰিয়তেও তেখেতৰ পাৰিশ্ৰমিকটো লাভ কৰিব পাৰে। ধৰি লৈছোঁ এনেকুৱা কোনোবা এজন মানুহে অন্য এঘৰত কাম কৰিছে আৰু যি ঘৰ মালিক পক্ষ বুলি কৈছোঁ, সেই মালিক পক্ষই শ্ৰমিকজনক টকাৰ সলনি ঘৰৰ চাউল বা ঘৰৰ ধান বা অন্য শাক পাচলি বা কাপোৰ কানি এনেধৰণৰ কিছুমান বস্তু আগবঢ়াইছে। যিজন শ্ৰমিক তেখেতে পইচা বিচৰা নাই বা মালিক পক্ষইও পইচা নিদি বস্তুহে দিছে, তেতিয়াও এই পৰিশ্ৰমৰ বিপৰীতে এটা পাৰিশ্ৰমিক শ্ৰমিকজনে লাভ কৰিছে। গতিকে কেতিয়াবা টকাৰ সলনিও দ্ৰব্য আৰু সেৱাৰ জৰিয়তেও পাৰিশ্ৰমিক প্ৰদান কৰে। তৃতীয়তে হৈছে সামাজিক নিৰাপত্তা আঁচনিলৈ নিয়োগকৰ্তাৰ বৰঙণি। ইয়াৰ বাবে আমি প্ৰথমে সামাজিক নিৰাপত্তা আঁচনি মানে কি সেইখিনি বুজিব লাগিব। ধৰি লৈছোঁ এজন শ্ৰমিকে মালিক পক্ষৰ ওচৰত কাম কৰি আছে আৰু মালিক পক্ষই শ্ৰমিকসকলৰ উন্নতিৰ কাৰণে ৰাস্তা ঘাট বনাই দিছে, চিকিৎসালয় বনাই দিছে বা শ্ৰমিকৰ যিখিনি ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালী পঢ়িবৰ বাবে শিক্ষানুষ্ঠান বনাই দিছে। গতিকে এনেধৰণৰ কিছুমান সুবিধা যদি দৰমহা, মজুৰি ইত্যাদি দিয়াৰ উপৰিও শ্ৰমিকৰ উন্নতিৰ কাৰণে নিয়োগকৰ্তাই বা মালিক পক্ষই আগবঢ়ায়, তেন্তে এই সেৱাসমূহক আমি সামাজিক নিৰাপত্তা বুলি ধৰি ল'ম। চতুৰ্থতে আমি অৱসৰপ্ৰাপ্তৰ যিখিনি পেঞ্চন, সেই অৱসৰপ্ৰাপ্ত পেঞ্চনক আমি কৰ্মচাৰী ক্ষতিপূৰণৰ ভিতৰত ধৰিব লাগিব। অৱসৰপ্ৰাপ্ত পেঞ্চন আৰু বৃদ্ধ বয়সৰ পেঞ্চনৰ মাজত কিন্তু এটা পাৰ্থক্য আছে। গতিকে তোমালোকে সেইটো কথা মনত ৰাখিবা। বৃদ্ধ বয়সৰ পেঞ্চন দিয়া হয় যে এজন মানুহ ধৰি লৈছোঁ 60 বছৰ বা 80 বছৰ পাৰ হৈ যোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা আৰ্থিক অনুদান আগবঢ়ায়। কিন্তু আমি এই কথা আজি আলোচনাৰ বিষয় নহয়। আমি ইয়াত উল্লেখ কৰিছোঁ অৱসৰপ্ৰাপ্ত পেঞ্চন। অৱসৰপ্ৰাপ্ত পেঞ্চন সেইসকলক দিয়া হয় যিসকলে এসময়ত কাম কৰিছিল, অৰ্থাৎ কাম কৰাৰ বিনিময়ত কাম কৰি থকা দিনত তেওঁলোকে দৰমহা পাইছিল আৰু কাম কৰিব নোৱাৰা এটা দিনত তেওঁলোকে পেঞ্চন পাইছিল। গতিকে অৱসৰপ্ৰাপ্ত পেঞ্চন তেখেতসকলকহে দিয়া হয় যিসকলে এসময়ত কোনো নিয়োগকৰ্তাৰ তলত কাম কৰিছিল। উপাদান আয়ৰ দ্বিতীয়টো উপাংশ হৈছে খাজনা বা ভাড়ামূল্য। ইয়াৰ লগতে মাচুলো অন্তৰ্ভুক্ত হৈ থাকিব। এতিয়া আমি জানিম খাজনা বা ভাড়ামূল্য বুলি ক'লে কি বুজায়। খাজনা বা ভাড়ামূল্য হৈছে সেইসমূহ যিসমূহ কোনোবা স্থিৰ সম্পদৰ বিপৰীতে পোৱা যায়, প্ৰতিদান হিচাপে পোৱা যায়। যেনে কোনো এডোখৰ মাটি অন্য কোনো মানুহক ব্যৱহাৰৰ বাবে এৰি দিছে বা কোনো এটা ঘৰ অন্য মানুহক ব্যৱহাৰৰ বাবে এৰি দিছে, তেতিয়া সেই মাটিডোখৰৰ বিপৰীতে খাজনা লাভ কৰিব মালিক পক্ষই, বা সেই ঘৰটো যিটো আন কাৰোবাক ব্যৱহাৰৰ বাবে এৰি দিছে তাৰ বিনিময়ত মালিক পক্ষই ভাড়া হিচাপে লাভ কৰিব, ভাড়া মূল্য লাভ কৰিব। এইটো হৈছে উপাদান আয়ৰ দ্বিতীয়টো ভাগ। ইয়াৰ লগত এই দ্বিতীয়টো ভাগৰ ভিতৰত এটা কথা আৰু অন্তৰ্ভুক্ত হ'ব, সেইটো হৈছে মাচুল।
মাচুল হৈছে সেইখিনি প্ৰতিদান যিখিনি সাধাৰণতে আমি স্বত্ব ৰেজিষ্টাৰ যিটোক আমি পেটেণ্ট বুলি কওঁ বা কপিৰাইট যিটো অসমীয়াত গ্ৰন্থকাৰৰ অধিকাৰ বুলি কওঁ বা কোনো কোম্পানীৰ যিটো ট্ৰেডমাৰ্ক বা পৃথক চিন থাকে তাৰ ব্যৱহাৰৰ বিনিময়ত যিটো প্ৰতিদান লাভ কৰে তাকে মাচুল বুলি কয়। উপাদান আয়ৰ তৃতীয়টো অংশ হৈছে সুদ। সুদ তোমালোকে জানা যে মূলধনৰ বিনিময়ত যিটো লাভ কৰা হয়। তোমালোকে জানা উৎপাদন কৰিবলৈ যাওঁতে মূলধন এটা অতি গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাৰ্য সম্পাদন কৰে। সাধাৰণতে আমি দেখিবলৈ পাওঁ কোনো এটা ব্যৱসায় বাণিজ্য বা উৎপাদন ক্ষেত্ৰত মানুহে টকা ধাৰ লৈ পেলাই উৎপাদন কাৰ্য পৰিচালনা কৰে বা নিজৰ ব্যৱসায় কাৰ্য পৰিচালনা কৰে। গতিকে এনে ক্ষেত্ৰত আমি দেখোঁ সেই যিখিনি ধাৰ লোৱা টকা সেইখিনি উচিত ব্যৱহাৰ হয় আৰু তাৰ ফলত পৰৱৰ্তী সময়ত সেই ধাৰ লওঁতাজনৰ কাৰ্য সম্পাদনৰ বিনিময়ত যিটো পাবলগীয়া থাকে সেইটো আগতকৈ বেছি পায়। অৰ্থাৎ ধাৰ লৈ তেখেতে উচিত কামত ব্যৱহাৰ কৰাৰ বাবে তেখেতে যি কাৰ্য সম্পাদন কৰি তাতকৈ অধিক মূল্য লাভ কৰে, যাৰে এটা অংশ ঋণদাতাক সুদ হিচাপে এটা ইনকামৰ বাট বা আয়ৰ বাট এটা মুকলি কৰি দিয়ে। গতিকে ইও সেইবাবে উপাদান আয়ৰ এটা অংশ। আমি জানো যে উৎপাদনৰ 4টা উপাদান থাকে: ভূমি, শ্ৰম, মূলধন। ইয়াৰ উপৰিও এটা উপাদান থাকে যাক কোৱা হয় সংগঠন। তোমালোকে জানা যে এটা উৎপাদনী ক্ষেত্ৰত যদি ভূমি, শ্ৰম, মূলধন এই তিনিওটা শক্তি থাকে, তাৰ উপৰি যদি সংগঠন বুলি কোনো এটা শক্তি নাথাকে তেন্তে কেতিয়াও উৎপাদন কাৰ্য সম্ভৱ নহয়। কাৰণ সংগঠকে কি কৰে, মূলধন, ভূমি আৰু শ্ৰমক একগোট কৰি উৎপাদন কাৰ্যলৈ পৰিণত কৰাত সহায় কৰে বা সেই চিন্তাটো কৰে। সেইকাৰণে সংগঠন উৎপাদনৰ এটা ডাঙৰ চালিকা শক্তি বুলিব পাৰি। এই সংগঠকে উৎপাদন কাৰ্যৰ যিখিনি ক্ষতিশংকা বা অনিশ্চয়তা সেইখিনি বহন কৰে, নতুনত্বৰ চিন্তা কৰে, যাৰ বিনিময়ত তেখেতে এটা প্ৰতিদান লাভ কৰে যাক আমি মুনাফা বা লাভ বুলি কওঁ, ইংৰাজীত যাক কোৱা হয় প্ৰফিট। কিন্তু কিছুমান উৎপাদনী প্ৰতিষ্ঠান আছে যিবিলাক উৎপাদনী প্ৰতিষ্ঠানৰ মালিক বহুত থাকে বা সংগঠক বহুত থাকে বা বহুতো মানুহে এটা কোম্পানীৰ শ্বেয়াৰ কিনে, শ্বেয়াৰ হোল্ডাৰ বুলি কয় যাক, অংশৰ মালিক থাকে। তো তেনেকুৱা সময়ত কি হয়, লাভটো সমানে ভাগ কৰিব লাগিব বিভিন্ন মালিক পক্ষৰ মাজত। কিন্তু ইয়াত এটা কথা আছে যে উৎপাদনী প্ৰতিষ্ঠানখনে যিমানখিনি লাভ পালে গোটেইখিনি লাভৰ অংশ মালিক পক্ষৰ মাজতে ভাগ হৈ নাযায়। তাৰে লাভৰ এটা অংশ উৎপাদনী প্ৰতিষ্ঠানৰ মালিক পক্ষৰ মাজততো ভাগ হ'বই, যাক আমি লাভাংশ বুলি কওঁ, ইংৰাজীত ডিভিডেণ্ড বুলি কয়। দ্বিতীয়তে এটা হৈছে লাভৰ এটা অংশ তেওঁলোকে ভৱিষ্যতৰ বাবে ৰাখি থ'ব, ভৱিষ্যতে যাতে কোম্পানীটো বা প্ৰতিষ্ঠানখনে অধিক উন্নতিৰ পথলৈ আগবঢ়াই নিয়াত সুবিধা হ'ব পাৰে তাৰ বাবে এটা লাভৰ এটা অংশ প্ৰতিষ্ঠানখনে ৰাখি থৈ দিয়ে, যাক কোৱা হয় অবিতৰিত লাভ বা ইংৰাজীত কোৱা হয় আনডিষ্ট্ৰিবিউটেড প্ৰফিট। তাৰ উপৰি এটা অংশ, লাভৰ এটা অংশ চৰকাৰক টেক্স হিচাপে দিব লাগে আৰু কোম্পানীৰ বা প্ৰতিষ্ঠানখনৰ যিটো টেক্স চৰকাৰক দিয়া হয় সেইটোক আমি নিগম কৰ বুলি কওঁ, ইংৰাজীত কৰ্পৰেট টেক্স। তোমালোকে এই কৰ্পৰেট টেক্সৰ বিষয়ে জানিব লাগে, কাৰণ এই কৰ্পৰেট টেক্স ভাৰতৰ ৰাষ্ট্ৰীয় আয়ত এটা ডাঙৰ ভূমিকা আছে। উপাদান আয়ৰ শেষৰ ভাগটো হৈছে মিশ্ৰিত আয়। মিশ্ৰিত আয়ত সাধাৰণতে আমি এটাতকৈ অধিক উপাদানৰ পৰা হোৱা যিখিনি আয় সেইখিনি অন্তৰ্ভুক্ত কৰোঁ। কথাটো এনেকুৱা যে এজন মানুহৰ হয়তো মাটি আনক ব্যৱহাৰৰ বাবে এৰি দিছে, যাৰ বিনিময়ত তেখেতে খাজনা পাইছে। হয়তো তেখেতৰ নিজৰ কোনোবা এটা ব্যৱসায় আছে যাৰ বিনিময়ত তেখেতে লাভ পাইছে। গতিকে একেজন মানুহে খাজনাও পাইছে, লাভো পাইছে। গতিকে এনেধৰণৰ কিছুমান মানুহৰ আয় থাকে যাক আমি ওপৰত উল্লেখ কৰা যিকেইটা ভাগ সেইকেইটা ভাগৰ ভিতৰত স্পষ্টকৈ আমি অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। সেইবাবে আমি সুকীয়া এটা ভাগ তৈয়াৰ কৰিবলগীয়া হৈছে যাক আমি মিশ্ৰিত আয় বুলি কওঁ, ইংৰাজীত মিক্স ইনকাম বুলি কওঁ। অৰ্থাৎ কোনো ব্যক্তিৰ ইনকামটো মিক্স হ'ব পাৰে, মিশ্ৰিত হ'ব পাৰে, এটাতকৈ অধিক খণ্ডৰ পৰা তেখেতৰ আয় আহিব পাৰে। এতিয়া আয় পদ্ধতিৰ সহায়ত যেতিয়া আমি জাতীয় আয় নিৰ্ণয় কৰিবলৈ যাওঁ, প্ৰথমে আমি NDPFC লাভ কৰিম আৰু NDPFCক আমি NNPFC লৈ কনভাৰ্ট কৰিবলৈ হ'লে, সলনি কৰিবলৈ হ'লে
আমি NFIৰে সৈতে যোগ কৰিম, যিটো কথা ইতিমধ্যে আমি অন্য এটা ভিডিঅ'ত উল্লেখ কৰিছোঁ। এইখিনিতে এটা দৰকাৰী আলোচনা আমি কৰিব লাগিব, সেইটো হৈছে কাৰ্যকৰী উদ্দিষ্ট। কাৰ্যকৰী উদ্দিষ্ট হৈছে খাজনা, সুদ আৰু লাভ। আমি যিকেইটা 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ উপাদানৰ আয়ৰ উপাংশ হিচাপে পাইছিলোঁ, সেই 2, 3, 4 নম্বৰ উপাংশকেইটা আমি যোগ কৰিলে কাৰ্যকৰী উদ্দিষ্ট লাভ কৰিম। কাৰ্যকৰী উদ্দিষ্টত সাধাৰণতে আমি 2 ধৰণৰ আয় পাওঁ। এটা হৈছে সম্পত্তি আৰু উদ্যোগৰ পৰা অৰ্জন কৰা আয়, যেনে খাজনা আৰু সুদ এইবিলাক হৈছে সম্পত্তিৰ পৰা অৰ্জন কৰা আয়, আৰু লাভ হৈছে ঔদ্যোগিক আয় বুলিব পাৰি। গতিকে এই আয়সমূহ আমি কাৰ্যকৰী উদ্দিষ্টৰ ভিতৰত ধৰিম। কেতিয়াবা পৰীক্ষাত খাজনা, সুদ আৰু লাভ বেলেগকৈ নাথাকি কাৰ্যকৰী উদ্দিষ্ট বুলি থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত তোমালোক সাৱধান হ'বা। এই ক্ষেত্ৰত আৰু এটা ক'ব লাগিব যে চৰকাৰী খণ্ড আৰু ভৰণ পোষণৰ খণ্ডত কিন্তু কাৰ্যকৰী উদ্দিষ্টৰ সৃষ্টি নহয়। ইয়াৰ কাৰণটো এইটো যে চৰকাৰী খণ্ডত যিখিনি আমি কাম কাজ কৰোঁ সেইখিনি লাভৰ কাৰণে কৰা নহয়, জনগণৰ কল্যাণৰ কাৰণেহে কৰা হয়। গতিকে ইয়াক আমি কাৰ্যকৰী উদ্দিষ্টৰ ভিতৰত আমি ধৰিব নোৱাৰোঁ। যেনে এটা ৰাস্তা আমি ব্যৱহাৰ কৰিছোঁ, কিন্তু তাৰ বিনিময়ত আমি খাজনা দিব নালাগে। ঠিক তেনেদৰে ভৰণ পোষণৰ খণ্ডতো আমি কাৰ্যকৰী উদ্দিষ্টৰ সৃষ্টি নহয়, কাৰণ আমি পৰিয়ালৰ এজন মানুহে যেতিয়া পৰিয়ালটোৰ কাৰণে খৰচ কৰে, তেতিয়া আমি পৰিয়ালৰ অন্য সদস্যৰ পৰা কিবা এটা প্ৰতিদান পাম বুলি আমি কাম নকৰোঁ। গতিকে ভৰণ পোষণৰ খণ্ডতো খাজনা, সুদ বা লাভ এইবোৰ সৃষ্টি নহয়, অৰ্থাৎ কাৰ্যকৰী উদ্দিষ্ট সৃষ্টি নহয়।